স্টুডেন্টস স্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চেপ্টাৰ 3.5 উদাহৰণ নম্বৰ 17 কৈছে উদাহৰণ নম্বৰ 6.3.6 উদাহৰণ নম্বৰ 17। এতিয়া কি দিছে চাওঁ। ইয়াতে দিছে 2/x + 3y = 13, 5/x - 4y = -2। এটা ইকুৱেশ্যন দিয়া আছে। এনেকুৱা ধৰণৰ অংকবিলাক কৰিবলৈ হ'লে এটা কথা মনত ৰাখিবা, আমি চাব লাগিব যে আমাক দিছে কি বুলি গিভেন দিয়া আছে 2/x + 3y = 13। এনেকুৱা অংকবিলাকত কি কৰিবা 1/x = এটা সংখ্যা ধৰি ল'বা 1/y = 1/x = মই a বুলি ধৰি ল'লো আৰু 1/y = b বুলি ধৰি ল'লো। এনেকুৱা ফ্ৰেকচন নম্বৰছবিলাক থাকিলে এনেকৈ সংখ্যা এটা বেলেগকৈ ধৰি ল'বা, তেতিয়া উলিয়াবলৈ সুবিধা হয়। এনেকৈ এতিয়া আমি চাওঁ ইয়াতে 2 × 1/x + 3 × 1/y = 13। আমি এইটো এই ফৰ্মটোকে 2/x বুলি যে আছে 2/x টোক আমি লিখিব 2 × 1/x, 3/y টো লিখিব 3 × 1/y। ইয়াতে যদি চাওঁ এতিয়া 2 × a twice a 3b = 13 ইকুৱেশ্যন আমি ইজিলি পালোঁ। আৰু কি দিছে 5/x - 4y = -2। এইটোকে যদি আমি এইটো নিচিনাকৈ যদি ধৰি লওঁ তেতিয়াহ'লে 5a - 4b = -2। এইটো ইকুৱেশ্যনটো পাই গ'লোঁ। কিমান ইজিলি আমাৰ ওলাই যাব। খালি মনত ৰাখিব লাগিব শেষত কিন্তু আমি এই মানটো আকৌ উলিয়াই দিবগৈ লাগিব। এতিয়া ইয়াতে চাওঁ 1 × ইয়াতে ইকুৱেশ্যনটো কি দিয়া আছে, ইয়াতে দিয়া আছে 2, ইয়াতে দিয়া আছে 5। গতিকে আমি এটা কাম কৰোঁ, কৰস্পণ্ড কৰিলোঁ। কৰস্পণ্ড কৰিবলৈ যাওঁতে সুবিধাটো কি হ'ব 1 × 5 কৰোঁ। 1 × 5 কৰাৰ লগে লগে 10a + 15b = 65। 2 নম্বৰ ইকুৱেশ্যনটোৰ লগত কিমান ইনটু কৰিম 2 ইনটু কৰিম। 2 ইনটু কৰাৰ লগে লগে কি হ'ব 10a হ'ব -8b হ'ব = -4 হ'ব। -4 2 to the 4 হ'ল। এতিয়া এই ৰিলেশ্যনটো এইটো গ'ল -a হৈ গ'ল। এইটো কি হ'ব প্লাছ হৈ গ'ল। প্লাছ হোৱাৰ লগে লগে ইয়াতে চাওঁ এতিয়া 15 আছে, এইটো 8 টো এই -টো নাথাকে, এইটো প্লাছ হৈ যাব। -টো অট'মেটিকলি চেঞ্জ হৈ গ'ল। চেঞ্জ হোৱাৰ লগে লগে কি হ'ব প্লাছ হ'ব। 15 + 8 = 23b প্লাছত আহিলে। এতিয়া এই চিনটো কি হৈ যাব, এইটো প্লাছ হৈ যাব। অট'মেটিকলি এইটো প্লাছ হৈ যাব। তেতিয়া ইয়াৰ পৰা আমি কি লিখিব পাম 69 হৈ গ'ল। প্লাছ হৈ গ'ল। প্লাছ হোৱাৰ লগে লগে আমি b ভেলু পাই গ'লোঁ 69/23। 23 একাটোতে 3। therefore b = 23। b মানটো পাইছোঁ আমি এতিয়া b মানটোৱে সত্যতা পাইছোঁ। b ৰ মান সমীকৰণ 1ত বহাই দিম আমি 2a + 3 × 3 = 13। twice a = 13 - 9 = 4 থাকিলে। 13 ৰ পৰা 9 গ'লে 4 থাকিল। therefore a = কিমান হ'ব, ইয়াত আছে a twice a = 4, গতিকে a = কিমান হ'ব 4/2 মানে 2। এই মানটো আমি কিমান পালোঁ 2 পালোঁ। এই লাইনটো মই ইয়াত লিখিছোঁ a = 4/2 মানে 2 মান পালোঁ। a = 2 মান, a = 2 পালোঁ। তুমি যদি এনেকৈ চাওঁ a = 2 পালোঁ। a = 2, b = 3। এতিয়া আমাৰ কথাটো হৈছে আমি ইয়াত ধৰিছিলোঁ 1/x = এই 1/x = a বুলি ধৰিছিলোঁ, 1/y = b বুলি ধৰিছিলোঁ। সেই ভেলুটো কিন্তু আমি চেঞ্জ কৰি দিব লাগিব। এতিয়া a = 2, a = কি আছিলে 1/x, a = 1/x = 2। এতিয়া x = কি হৈ যাব 1/2 হৈ যাব। কাৰণ কি 1/x টো যদি উল্টা কৰি দিওঁ 2 তলত 1 এটা আছে সেইটো উল্টা হৈ যাব, গতিকে 1/2 হৈ যাব। ঠিক তেনেকৈ b = 3, b = কি ছিল 1/y, 1/y = 1/y আছিলে 3। এনেকৈ y = কি হ'ব 1/3। গতিকে এই বস্তুটো ৰেচিপ্ৰকেল হৈ যাব সংখ্যাকেইটা। এতেকে x = কিমান হ'লো 1/2, y = 1/3। এইটোৱে আমাৰ উলিয়াবলগীয়া সংখ্যা।